গুড মৰ্নিং নমস্কাৰ মই বিপুল তালুকদাৰ সকলোকে স্বাগতম জনাইছোঁ লগতে আজি ৰাতিপুৱা মই উজান বজাৰ নদী ঘাটলৈ আহিলোঁ আৰু তাতে মই ব্ৰহ্মপুত্ৰ শান্তি উদ্যানলৈ আহিলোঁ ইয়াতে আহিলোঁ আৰু আহি দেখা পালোঁ যে ইয়াতে আচৰিত কাৰবাৰ ইমান ধুনীয়াকৈ পাৰ্ক এখন সজাইছে লগতে ইয়াতে ধুনীয়াকৈ মৰ্ণিং ৱাকো কৰি আছে ভাবিলোঁ তাৰে কিছু দৃশ্যাংশ আপোনালোকক দেখাওঁ তেনেহ'লে আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইদৰে ঠিক ফাইনেলি আহি পালোঁ আমি ব্ৰহ্মপুত্ৰ শান্তি উদ্যানত আৰু ইয়াতে এয়া উমানন্দ মন্দিৰ সেইটো উমানন্দ মন্দিৰ হয় লগতে ইয়াতে ব্ৰহ্মপুত্ৰৰ নদীৰ ধুনীয়া এটা ভিউ আহি আছে আপোনালোকে হয়তো দেখি আচৰিত পাব তলত এয়া কিবা পূজা কৰি আছে এয়া সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ ভিউটো মই দেখাবলৈ চেষ্টা কৰিছোঁ ধুনীয়া বনাইছে মৰ্ণিঙতে কিমান ইয়াতে মানুহ আহিছে মানুহ সকলোৱে আহিছে কেৱল পাৰ্কখন চাব আৰু ইয়াতে যথেষ্টখিনি ধুনীয়াকৈ সজাই তুলিছে পাৰ্কখন ইয়াতে পাৰ্কিঙৰ ব্যৱস্থা আছে ছোৱালীসকলৰ বাবে ইয়াতে মিউজিকো ইয়াতে দিছে এনেধৰণৰ মিউজিক দিছে বঢ়িয়া ইয়াতে বহুত কষ্ট কৰি এখন হাতত দুটা হেলমেট লৈ আপোনালোকলৈ এই ভিডিঅ'টো দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব এই মিউজিকটো কেনেকুৱা লাগিল চাওক এবাৰ আৰু ইয়াতে অকণমান মই বহি ল'লোঁ লগতে এই ঝাও গছজোপা কিমান ধুনীয়া হৈছে কিমান ধুনীয়া লাগিছে চাবলৈ আপোনালোকক দেখালোঁ চাওকচোন ধুনীয়াকৈ টাব এটা দিছে লগতে ধুনীয়াকৈ ঝাও গছডাল ওপৰলৈ আহিছে বৰ ধুনীয়া পৰিৱেশ বৰ ধুনীয়া লাগিছে চাই আটক ধুনীয়াকৈ সজাইছে পাৰ্কখন কিছু ধুনীয়া কৰিছে দেই পাৰ্কখন আশা কৰোঁ আপোনালোকে আহিব খুব ভাল পাব পাৰ্কখন ছোৱালীসকলৰ বাবে খেলা সঁজুলিও আছে চাওকচোন এইফালে উঠি পেলাই এইফালে নামি আহিছে
এনেকুৱা ধৰণৰ খেলিব পৰাকৈ তেখেতসকলে ব্যৱস্থা কৰিও দিছে। তেখেতসকলে মৰং কৰি ইয়াতে অকণমান জিৰণি লৈছে। গাড়ীও দিছে ঘূৰাব পৰাকৈ, মই দেখাইছোঁ। সেয়া ইয়াতে গাড়ীও আছে, ধুনীয়াকৈ উঠি একপাক ঘূৰি আহিব পাৰি। কি ধুনীয়া ব্ৰহ্মপুত্ৰৰ ভিউটো আহিছে চাওকচোন, আপোনালোকে দেখি আচৰিত নহ'বনে কি ধুনীয়াকৈ ব্ৰহ্মপুত্ৰৰ ভিউটো আহিছে। কিছু বনাইছে দেই পাৰ্কখন। তেখেতসকলে কিবা মিটিং কৰি আছে, ভাল প্লেচ, কিবা মিটিং কৰি আছে। এনেদৰে আজি ৰাতিপুৱা ভাগত ব্ৰহ্মপুত্ৰ শান্তি উদ্যানত আহিলোঁ আৰু বৰ্তমানৰ খোজকাঢ়ি ইয়াৰ পাৰ্কখন শেষে কৰিব পৰা নাই। বহুত দীঘলীয়া পাৰ্ক, বহুত ধুনীয়া পাৰ্ক, লগতে ধুনীয়াকৈ মাৰ্বল পাথৰ টাইলছেৰে বনাইছে পাৰ্কখন। চাওক তলৰ অংশ কি ধুনীয়া দেখিবলৈ, ইয়াতে বহিবলৈ ব্যৱস্থা কৰি দিছে, চিৰি আছে। বাৰিষা কিন্তু কিছু মজা লাগিব চাবলৈ ইয়াৰ পৰা ব্ৰহ্মপুত্ৰ নদী। তেখেতসকলে ইয়াতে ব্যায়াম কৰি আছে। চাওক সঁচাই বহুত ভাল লাগিল পাৰ্কখনত আহি। এতিয়া আমি
গৈ আছোঁ গ্লাছত উঠিব। আৰু এই গ্লাছৰ পৰাই ধুনীয়াকৈ দেখা পায় তলৰ পানীখিনি। কি আচৰিত! বাহ, এওঁলোকে যে কেনেকৈ উঠিছে এই গ্লাছৰ ওপৰত। যদি কিবা কাৰণত গ্লাছখন ভাঙি যায় তেতিয়াহ'লে সেয়া গ্লাছৰ ওপৰত দেখিছেনে? ভাইটি, মাইনা, দাদা, বাইদেউ সকলোৱে গ্লাছৰ ওপৰত উঠিলোঁ। লগতে তলৰ পানীখিনি মই দেখাইছোঁ। মা, কিমান ভয় লাগে। কিবা কাৰণত পৰিলে গুৱাহাটীত প্ৰথমবাৰ দেখা পালোঁ এনেকুৱা গ্লাছৰ পাৰ্ক। লগতে ইয়াতে ধুনীয়া এটা ভিউ ইয়াৰ পৰাও আহি আছে। গ্লাছখিনি চোৱাৰ কাৰণে বাইদেউসকলেও বহি আছে। লগতে এওঁলোকৰ ডিউটি কৰি আছে যাতে গ্লাছখিনি কোনো ব্যক্তিয়ে ভাঙিব নোৱাৰে। এয়া ব্ৰহ্মপুত্ৰৰ সম্পূৰ্ণ চিনাৰীটো চাওক, কি ধুনীয়া লাগিছে, কি ধুনীয়া লাগিছে। সঁচাকৈ বৰ ধুনীয়া দৃশ্য, বৰ ধুনীয়াকৈ সজাইছে। উজান বজাৰৰ ব্ৰহ্মপুত্ৰ পাৰত লাগি থকা শান্তি উদ্যানটোৰ কিছু ভিডিঅ' উপভোগ কৰিলে। যদিহে ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে লাইক, কমেণ্ট আৰু লগ বন্ধুৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেখেতসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিলে। ইমান সময় মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।